বৰ্তমান এটা নতুন ATM ফ্ৰড আহিছে। আজি হেতুৰ ওপৰতে ভিডিঅ' বনাইছো। হেল্ল' এভৰিৱান, মই ময়ুৰী, আপোনালোক সকলোকে ময়ুৰি ইনফোটেকৰ আন এটা ভিডিঅ'লৈ স্বাগতম জনাইছো। আজি ATM ফ্ৰডৰ ওপৰত ক'বলৈ গৈ আছো। এটা নতুন ফ্ৰড আহিছে ATMৰ ওপৰত মাৰ্কেটত। হেতু হৈছে কি, আপুনি ATMত পইচা উলিয়াবলৈ গ'লে এবাৰ পইচাটো ওলোৱাৰ পিছত যিখিনি স্কেমাৰ থাকে, ফ্ৰড থাকে, তেওঁলোকে জামাৰ টাইপৰ কিবা বস্তু থয় যাতে ATM কাৰ্ডখন এবাৰ পইচা ওলোৱাৰ পিছত মেচিনৰ পৰা ওলাই নাহে। আৰু তাতে দেখা পাব মানে এটা হেল্পলাইন নাম্বাৰ বুলি লিখা থাকে, নাম্বাৰ এটা, কিন্তু প্ৰকৃততে হেতু বেংকৰ হেল্পলাইন নাম্বাৰ নহয়, হেতু স্কেমাৰৰ হেল্পলাইন নাম্বাৰ হয়। তেওঁলোকে হেতু নাম্বাৰ ATMৰ ভিতৰত লিখি থয় যাতে হেতুত ফোন কৰিলে তেওঁলোক সাকসেস হয় কামটোত। ফোন যোগে হেতুত যোগাযোগ যদি কৰে তেতিয়া তেওঁলোকে হেল্পৰ কাৰণে এজন বা দুজন বা যিকোনো মানুহ যাব বুলি কয়। আৰু মানুহ আহেও। মানুহ অহাৰ পিছত আপোনালোকক আকৌ ক'ব যে আপুনি আৰু এটা পইচা আৰু এবাৰ উলিয়াওক। তেতিয়া আপুনি যদি আকৌ পইচা উলিয়ায় তেওঁলোকে আপোনাৰ সিক্ৰেট নাম্বাৰটো চাই থয়। সিক্ৰেট নাম্বাৰ চোৱাৰ পিছত ফোনটো লাগিয়ে থাকে, ফোনত কৈ থাকে ইটো কৰক বুলি ফোনটোত কৈ থাকিব। যেতিয়া সিক্ৰেট নাম্বাৰটো চাই থয়, চোৱাৰ পিছত ক'ব কি যে আজি আপোনালোকৰ কাৰ্ডটো নোলাব, কিবা হৈছে বুলি ক'ব মেচিনৰ, কাইলৈ হ'ব বা বেংকৰ পৰা পাছত লৈ যাব পাৰিব বুলি এনেকৈ ধৰণৰ আপোনালোকক ভুৱা প্ৰতিশ্ৰুতি কিছুমান দিব। দিয়াৰ পিছত আপুনি গুচি যোৱাৰ পিছত তেওঁলোকে কাৰ্ডটো উলিয়াই আপোনাৰ সিক্ৰেট নাম্বাৰটো যিহেতু চাই থয়, তাৰ পৰা আপোনালোকৰ সকলো সাঁচতীয়া ধন তেওঁলোকে লৈ লয়। আপোনালোকৰ সাঁচতীয়া ধন সকলোখিনি তেওঁলোকে উলিয়াই লৈ যাব। এনেকুৱা ধৰণৰ ফ্ৰডৰ পৰা আপোনালোকে বাচিবৰ কাৰণে গুগলৰ পৰা বা বেংকৰ ৱেবছাইটৰ পৰা আপোনালোকে হেল্পলাইন নাম্বাৰতহে কণ্টেক্ট কৰিব। তাত ATMৰ ভিতৰত লিখা থকা হেল্পলাইন নাম্বাৰ যিকোনো দেখিলেই আপোনালোকে কণ্টেক্ট নকৰিব। সেইবিলাক বেংকৰ হেল্পলাইন নাম্বাৰ নহ'বও পাৰে। গতিকে সাৱধান হ'ব, ভিডিঅ'টো শ্বেয়াৰ কৰিব যাতে সকলোৱে গম পায় আৰু নিজৰ সাঁচতীয়া ধনকেইটা হেৰুৱাবলগীয়া নহয়। আজিৰ ভিডিঅ'টোত ইমানেই। থেংক ইউ। ভিডিঅ'টো চাই ভাল পাইছে যদি লাইক কৰিব, কমেণ্ট কৰিব, আৰু কিবা জানিব বিচাৰিলে কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰিব সকলোৰে মাজত। থেংক ইউ।